আমি কাৰো লগত এলায়েন্স নাই, কাৰো লগত আমাৰ সংঘাতো নাই, কাৰো লগত আমাৰ একো মানে কনস্পিৰেচিও নাই, মানে কি বুলি কয় এইটো ষড়যন্ত্ৰও নাই। আমি মুক্ত হৈ পেলাই UPPL দলে বড়োলেণ্ডবাসী ৰাইজক সেৱা কৰিবলৈ, অসমবাসীক সেৱা কৰিবলৈ এই নিৰ্বাচনত 18জন আমাৰ প্ৰাৰ্থী থিয় কৰাইছোঁ। বড়োলেণ্ডৰ ভিতৰত 15জন প্ৰাৰ্থী থিয় কৰাইছোঁ। ইয়াৰ ভিতৰত আমি দেখিছোঁ যে 10ৰ পৰা 12টা সিটত আমি খুব ভালকৈ কণ্টেষ্ট কৰি আছোঁ আৰু 10টাতকৈ বেছি সিটত প্ৰায় 12টা সিটত আমি জিকিম বুলি নিশ্চিত হৈছোঁ। আৰু সকলো জাতি জনগোষ্ঠী ওলাই আহিছে। 5টা বছৰ যেতিয়া চৰকাৰ আছিল আমি 26টা জনগোষ্ঠীৰ কাম কৰিছোঁ। সকলো পৰিচয়, অস্তিত্ব, ভাষা, সংস্কৃতি ৰক্ষণাবেক্ষণৰ কাৰণে কাম কৰিছোঁ। আৰু যি কামটো আগৰ চৰকাৰবোৰে কৰা নাছিলে এই কামবিলাকত আমি হাত দিছোঁ আৰু এই কামবিলাকক আমি কাম আৰম্ভ কৰিছোঁ। গতিকে ৰাইজ সুখী, চবেই সুখী। আৰু UPPL দল এইবাৰ অসমৰ আঞ্চলিক দলবিলাকৰ ভিতৰত সৰ্ববৃহৎ দল হৈ পেলাই বিধানসভালৈ আহি আছোঁ। চাওক, তামোলপুৰত মই জন্ম পাইছোঁ, ইয়াৰ ধূলি বালিত খেলি ডাঙৰ হৈছোঁ। তামোলপুৰ হায়াৰ ছেকেণ্ডাৰীত পঢ়িছোঁ, মটঙা নদীত গা ধুই ডাঙৰ হৈছোঁ। গতিকে তামোলপুৰৰ লগত মোৰ আৱেগিক এটা সম্বন্ধ আছে, ইম'শ্যনেল এটা এটাচমেণ্ট আছে। গতিকে যোৱা 5টা বছৰত আগৰ 70টা বছৰত নোহোৱা কামখিনি 5টা বছৰত কৰিছোঁ। জিলা হ'ল, মেডিকেল কলেজ আহিল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হ'ল। আৰু বেছি কাম নাই, যিখিনি কাম হাতত লৈছোঁ যে এখন ইঞ্জিনিয়াৰিং কলেজ লাগে, ল' কলেজ লাগে, BEd কলেজ লাগে, ছায়েন্স পোষ্ট গ্ৰেজুৱেট পঢ়িবৰ কাৰণে এখন কলেজ লাগে। চ' তেনেকুৱা কিছুমান কাম আছে, এই কামখিনি কৰিব লাগিব। আৰু বিশেষকৈ আমাৰ ইয়াত বহুত অৰ্থনৈতিকভাৱে পিছপৰা লোক আছে, এই সকলৰ স্বাৱলম্বীৰ কাৰণে কিছুমান কাম কৰিবলৈ মই পৰিকল্পনা লৈছোঁ। এইখিনি কাম ইলেকশ্যনৰ পিছত আৰম্ভ কৰিম। চৰকাৰখনৰ নিৰ্ণয় ভূমিকা আপুনি ল'ব নেকি আপোনাৰ দলে? আজিৰ তাৰিখতো আমি এনেকৈ দেখা যায় কি আমি যদি 12টা আসন পাই যাওঁ, অসমত আঞ্চলিক দলৰ ভিতৰত সৰ্ববৃহৎ দল আমি হ'বলৈ গৈ আছোঁ। চাওক, ৰাজনীতি কৰিবলৈ আহিছোঁ, সমাজ সেৱা কৰিবলৈ। ৰাজনীতিটো আমি পাৱাৰৰ কাৰণে অহা নাই। কিছুমান দলে আজি ইলেকশ্যন খেলিছে, ইয়াত অকল MLA চিটটো লাগে। আমি MLA চিটটোৰ কাৰণে নহয়, ৰাইজক সেৱা কৰিবলৈ, 70 বছৰে নোহোৱা কামবিলাক কৰিবলৈ। অসমৰ 146টা জনগোষ্ঠী আছে, বহুত জনগোষ্ঠীয়ে ন্যায় পোৱা নাই। চ' ইহঁতৰ কাৰণে কাম কৰিবলৈ আহিছোঁ। মিনিষ্টাৰটো এটা প্ৰায়ৰিটি নহয়, প্ৰথম প্ৰায়ৰিটিটো বিধানসভাত আমি জিকি পেলাই অসমৰ ৰাইজৰ ন্যায়ৰ কাৰণে, অসমৰ ৰাইজে যোনে নিজকে অসুৰক্ষিত ভাবিছে ভাষা সংস্কৃতি স্বাভিমান জীয়াই ৰখাৰ ক্ষেত্ৰত, তেখেতসকলৰ কাৰণে আমি তেখেতসকলৰ ভইচ হৈ বিধানসভাত গৈ আছোঁ। আৰু সকলো জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে 5 বছৰ ফাইট কৰিবলৈ, 5 বছৰ এছেম্বলিত যুঁজিবলৈ আমি আহি আছোঁ। চাওক, আজিৰ তাৰিখত কোৱাটো টান, বিৰোধীয়ে কিমান পাব, ৰুলিঙে কিমান পাব। আমাৰ ফ'কাছটো হৈছে UPPL বড়োলেণ্ডৰ 35 লাখ জনগণ, অসমৰ 4.3 কোটি আৰু বঞ্চিত, লাঞ্ছিত, ঠগ প্ৰবঞ্চনাৰ বলি হোৱা জাতি জনগোষ্ঠীৰ কাম কৰাটো আমাৰ লক্ষ্য। পাই লওক, 4 তাৰিখে ৰিজাল্ট ওলাক, কোনে কিমান পায় চাওঁ, তাৰপিছত আমি সিদ্ধান্ত ল'ম। যদি EVM মেচিনবিলাক টেম্পাৰিং কৰে, কিবা যাদু কৰে, তেতিয়া কৰিব পাৰিব। আদাৰৱাইজ জনতাটো ভোটে দিয়া নাই, ৰাইজেতো ভোটে দিয়া নাই। ভোট নিদিয়াকৈ আপুনি কেনেকৈ ক'ব পাৰে? চ' ভোট নিদিয়াকৈ কৈছে মানে কিবা এটা ঠাণ্ডা কৰিছে। চাওক, তেখেতসকলে নিজৰ ৰাজনীতিৰ কাৰণে বহুত কথাবিলাক কয়। মই নাভাবোঁ যে ৰাজনীতি কৰিবলৈ ইমান বহুত বেছি কথা ক'ব লাগে, কাৰণ মই অলপ চিম্পলি থাকি ভাল পাওঁ আৰু চবকো মই মৰম কৰোঁ। মোৰ কোনো ধৰ্ম, কোনো জাতিৰ প্ৰতি কোনো বেলেগ এটা চিন্তা নাই। সেইকাৰণে ক'ব পাৰে বেলেগ নেতাবিলাক নিজৰ ৰাজনীতি উল্লু চিধা কৰিবলৈ 10টা কথা ক'ব পাৰে, কিন্তু মইতো এইবিলাক কথা নকওঁ। এনেকুৱাতো লাগে, যিটো শুনি আছোঁ আমিও এনেকুৱাই লাগে। নহ'লেতো ক'ৰবাত বেলেগ চিটত দিলেহেঁতেন। মই তামোলপুৰৰ সন্তান, তামোলপুৰত ইমান কাম কৰিছোঁ, তামোলপুৰৰ ৰাইজৰ লগত মই এনি টাইম 24 ঘণ্টা লাগি আছোঁ। বিহু ফাংচন, দুৰ্গা পূজা, চব মই লাগি আছোঁ এনি টাইম। বানপানী, বতাহ, বৰষুণ, তাৰপিছত আৰু ৰাইজে মোৰ লগত থাকি তেখেতক কিয় ভোট দিব? তেখেতেতো এজন বিধায়ক হৈ হ'ব খুজিছোঁ। মইতো ৰাইজৰ অধিকাৰৰ কাৰণে যুঁজ দিবলৈ আহি আছোঁ।